ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেটৰ প্ৰথমখন বৈঠকতে কৰিলে এটা ডাঙৰ ঘোষণা। নমস্কাৰ, নিউজ অসম বাৰ্তা ইউটিউব চেনেলটোৰ সমূহ দৰ্শকসকলক এই মুহূৰ্তত মই অন্যতম গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি প্ৰথম খবৰটি UCCৰ পৰা 2 লাখ চাকৰিলৈ প্ৰথমখন কেবিনেটত বৃহৎ সিদ্ধান্ত। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমখন কেবিনেটত 12টাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। অসমত ইউনিফৰ্ম চিভিল কোড UCC খচৰা অনুমোদন, 26 মে'ত বিধানসভা উত্থাপন। জনজাতীয় সমাজক UCCৰ পৰিসৰৰ বাহিৰত ৰখাৰ সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত চৰকাৰী ব্যয় কমাবলৈ কঠোৰ অষ্টেৰিটি পলিচি আৰম্ভ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী, মন্ত্ৰী আৰু আমোলৰ VIP কনভে গাড়ীৰ সংখ্যা হ্ৰাস কৰিছে। চৰকাৰী ইন্ধন ব্যয় 20% কমোৱাৰ লক্ষ্য নিৰ্ধাৰণ। আগন্তুক 6 মাহলৈ নতুন চৰকাৰী বাহন ক্ৰয় বন্ধ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। চৰকাৰী বিষয়া কৰ্মচাৰীৰ বিধে ভ্ৰমণ নিষেধাজ্ঞা কৰিছে। ইলেক্ট্ৰিক বাহন ব্যৱহাৰত অধিক গুৰুত্ব দিয়া সিদ্ধান্ত হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজ্যত নতুনকৈ 2 লাখ সংস্থাপনৰ লক্ষ্যৰে বিশেষ ৰোডমেপ প্ৰস্তুত কৰাৰ নিৰ্দেশ। নতুন বিধানসভাৰ অধিৱেশন 21 মে'ৰ পৰা 26 মে'লৈ অনুষ্ঠিত কৰা হ'ব অনুমোদন। প্ৰটেম স্পীকাৰ হিচাপে চন্দ্ৰমোহন পাটোৱাৰীক নিযুক্তিৰ সিদ্ধান্ত। বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক চৰকাৰৰ নীতি নিৰ্ধাৰণৰ মূল ভিত্তি হিচাপে গ্ৰহণ কৰিছে। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত নতুনকৈ ওলাব 2 লাখ চাকৰি। হয়, ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে এটা ভাল খবৰ। 2 লাখ চাকৰি দিয়া হ'ব যুৱক যুৱতীক বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। 2 লাখ চাকৰি দিবলৈ গঠন কৰা হ'ব স্পেচিয়েল টাস্ক ফ'ৰ্চ। মুখ্য সচিবৰ অধীনত গঠন কৰা হ'ব এই টাস্ক ফ'ৰ্চটি। টাস্ক ফ'ৰ্চে নিৰীক্ষণ কৰিব কেনেকৈ অহা 5 বছৰত 2 লাখ যুৱক যুৱতীক চাকৰি দিব পাৰে। যুৱক যুৱতীক দিয়া প্ৰতিশ্ৰুতি কৰা হ'ব পালন। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে ডাঙৰ ঘোষণা। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে ভাল খবৰ, কিয়নো ৰাজ্যক 2 লাখ চাকৰি দিয়াৰ প্ৰচেষ্টা চলাই আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। 2 লাখ চৰকাৰী চাকৰি দিবলৈ গঠন কৰা হ'ব স্পেচিয়েল টাস্ক ফ'ৰ্চ। লৈ আহিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। অসমত শীঘ্ৰেই বলবৎ হ'ব UCC। অসমত শীঘ্ৰেই বলবৎ হ'বলৈ গৈ আছে UCC। বিবাহক লৈ আহিব এটা ডাঙৰ নিয়ম, কঠোৰ নিয়ম আহিব বিবাহক লৈ। 26 মে'ত বিধানসভাত উত্থাপন কৰা হ'ব UCC। বিবাহ ৰিলেশ্যনশ্বিপক লৈ আহিব কঠোৰ নিয়ম। বিয়াৰ ন্যূনতম বয়স নিৰ্ধাৰণ কৰা হ'ব UCCৰ জৰিয়তে। ল'ৰা ছোৱালীৰ সম্পত্তিৰ অধিকাৰ বিষয় থাকিব UCCত। বহু বিবাহ ৰোধ, বিবাহ বিচ্ছেদ, লিভ ইন ৰিলেশ্যনশ্বিপ বিষয় থাকিব UCCত। হয়, এই সকলো বিবাহ থাকিব UCCত। জনজাতীয় লোকক UCCৰ আওতাৰ পৰা বাহিৰত ৰখা হ'ব। ধৰ্মীয় ৰীতি নীতিক UCCৰ আওতাৰ পৰা বাহিৰ ৰখা হ'ব। কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। অসমত শীঘ্ৰেই বলবৎ কৰিব গৈ আছে UCC। লৈছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজ্যত 15 লাখ লোকে পাব চৰকাৰী পকী ঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এই মুহূৰ্তত এটা ভাল খবৰ, কিয়নো নতুনকৈ 15 লাখ লোকে লাভ কৰিব চৰকাৰী পকী ঘৰ। চৰকাৰী ঘৰ নোপোৱা প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী পকী ঘৰ। দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কৰিছে ডাঙৰ ঘোষণা। চৰকাৰী ঘৰ লাভৰ বাবে সাজু কৰক নথিপত্ৰসমূহ। ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড থাকিলেই লাভ কৰিব চৰকাৰী পকী ঘৰ। গাঁও আৰু নগৰৰ সকলো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল ভাল